নমস্কাৰ, মোৰ কলমৰ কথা চেনেলত আপোনালোকৰ আন্তৰিক স্বাগতম। আজি গল্পৰ নাম এটি সন্তানৰ কাৰণে। বিবাহ বিচ্ছেদৰ ২৫ বছৰ পিছত নিজৰ প্ৰাক্তন স্বামীক বৃদ্ধাশ্ৰমত দেখা পাই স্তম্ভিত হৈ পৰিলোঁ। একো বুজিব পৰা নাই। ইমান বছৰৰ মূৰত মানুহজনক এনেকুৱা অৱস্থাত দেখা পাম বুলি কল্পনাও কৰা নাছিলোঁ। মানুহজন এফালে চুকত ঢলি পৰি বহি আছে। দেখাত বৰ অসহায় যেন লাগিছে। নিজৰ মাজত সংকোচ বোধ কৰিছোঁ মই তেওঁৰ সন্মুখত যাম নে নাযাওঁ। বহুত জড়তাৰ অৱশেষত মই গৈ তেওঁৰ সন্মুখত থিয় হ'লোঁ। সন্মুখত থিয় হোৱাৰ পিছতো যেতিয়া মানুহজনৰ মুখৰ ভাৱ সলনি নহ'ল, বুজিবলৈ বাকী নাথাকিল যে সন্মুখৰ মানুহজন চকুৰে দেখা নাপায়। ২৭ বছৰ আগত পাৰিবাৰিক অনুযায়ী মোৰ বিয়া হৈছিল চিফাতৰ লগত। বহুত সুখতে পাৰ কৰিছিলোঁ আমি সংসাৰ। যৌথ হোৱাৰ বাবে গোটেই পৰিয়ালটো একেলগে বাস কৰিছিলোঁ। শান্ত স্বভাৱৰ হোৱা বাবে সকলোৰে লগত মোৰ সম্পৰ্ক বহুত ভালেই আছিল। মোক সকলোৱে ভালো পাইছিল। বিয়াৰ ২ বছৰ অতিক্ৰম কৰাৰ পাছতো যেতিয়া মোৰ সন্তান হোৱা নাছিল, তেতিয়া ঘৰৰ সকলোৱে মোক বিভিন্ন ধৰণে হেঁচা দিবলৈ ধৰিলে। অৱশেষত ৰিপৰ্টৰ পৰা গম পালোঁ মই কেতিয়াও মা হ'ব নোৱাৰিম বুলি। তাৰ পিছৰ পৰা আৰম্ভ হ'ল মোৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক যন্ত্ৰণা। তথাপিও মই একো মাত দিয়া নাছিলোঁ, কাৰণ মোৰ মৰমৰ চিফাত মোৰ কাষত আছিল। কিন্তু সুখ নামৰ বস্তুটো হয়তো সদায় স্থায়ী হৈ নৰয়। মোৰ ক্ষেত্ৰতো ইয়াৰ একো বিপৰীত নহ'ল। পৰিয়ালৰ হেঁচাত পৰি লাহে লাহে চিফাতেও মোৰ পৰা দূৰত্ব বঢ়াবলৈ আৰম্ভ কৰিলে। তথাপিও মই নিজকে বুজাইছিলোঁ যে ব্যক্তিজনে হয়তো হৃদয়ৰ বেদনাত এনেকুৱা কৰিছে মোৰ লগত। তেতিয়া তাত থকাটো লাহে লাহে মোৰ বাবে যন্ত্ৰণাদায়ক হৈ উঠিল। মই সিদ্ধান্ত ল'লোঁ যে কেইদিনমানৰ বাবে দেউতাৰ ঘৰত থাকি আহিম। তাৰ পৰা ঘূৰি আহিলে হয়তো পৰিৱেশটো অকণমান শান্ত হ'ব। যিদিনা ৰাতি চিফাতক দেউতাৰ ঘৰত যোৱাৰ কথা ক'লোঁ, তাৰ পৰা কোনো উত্তৰ নাপালোঁ। কিন্তু আগতে মই দেউতাকৰ ঘৰলৈ যোৱাৰ কথা ক'লে তেওঁ ভাল পোৱা নাছিল, মন বেয়া কৰি থাকিছিল। কিন্তু এইবাৰ তেওঁৰ কোনো বিশেষ পৰিৱৰ্তন নহ'ল। দেউতাকৰ ঘৰত যোৱাৰ এসপ্তাহৰ পিছতে কুৰিয়াৰ এটা পালোঁ, য'ত চিফাতৰ বিয়াৰ কাৰ্ড আৰু আমাৰ ডিভোৰ্চ পেপাৰ আছিলে। বিয়াৰ চিঠি আৰু ডিভোৰ্চৰ কাগজখনক হাতত লৈ মোৰ গোটেই গা কঁপি উঠিল। বুজিবলৈ বাকী নাথাকিল যে গোটেই ঘটনাটো বহু আগতে পৰিকল্পনা কৰা হৈছিল। মাত্ৰ মই ওলাই অহালৈকে অপেক্ষা কৰি আছিল। যিজন ব্যক্তিৰ বাবে মই ইমান কষ্ট আৰু অপমান ভোগ কৰিলোঁ, তেওঁৱেই যেতিয়া ওচৰৰ পৰা গুচি গ'ল, মই তেতিয়া নিজকে সম্পূৰ্ণ অকলশৰীয়া অনুভৱ কৰিলোঁ। এবাৰ ভাবিলোঁ তাত গৈ এই বিষয়ত প্ৰশ্ন কৰিম, প্ৰতিবাদ কৰিম। কিন্তু আকৌ ভাবিলোঁ যাৰ বাবে মই যাম, প্ৰতিবাদ কৰিম, তেওঁৰেই মোৰ প্ৰয়োজন নাই, গতিকে গৈ কি লাভ। ডিভোৰ্চৰ কাগজত চহী কৰি পঠিয়াই দিলোঁ। ডিভোৰ্চৰ কাগজ পঠিওৱাৰ পিছত আৰু কেতিয়াও মোৰ লগত তেওঁৰ দেখা সাক্ষাৎ হোৱা নাছিলে, কাৰণ মই নিজেই সকলো যোগাযোগ বন্ধ কৰি দিছিলোঁ। মাজে মাজে ভাবিছিলোঁ মোৰ দৰে সন্তানহীন, স্বামী পৰিত্যাগ কৰা মানুহৰ সংসাৰত নথকাটোৱেই শ্ৰেয়। কিন্তু এটা সময়ত মই অনুভৱ কৰিলোঁ যে নিজৰ বাবে নহ'লেও মই আনৰ বাবে জীয়াই থাকিব লাগিব। মোৰ দৰে ভুক্তভোগী মহিলাসকলৰ বাবে জীয়াই থাকিব লাগিব। জীয়াই থাকিব লাগিব সেই শিশুসকলৰ বাবে যিসকলে পৰিচয়হীন হৈ জীয়াই আছে এই পৃথিৱীত। জীৱনৰ বাটত পিছত ৰৈ যোৱা মানুহবিলাকৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিল। মই মনে মনে অন্তৰত প্ৰতিশ্ৰুতি কৰিলোঁ, সমাজৰ সেইসকল মানুহৰ বাবে কাম কৰিম যিসকলে নিজৰ পৰিবাৰ পৰিজনৰ ওচৰত আঘাতপ্ৰাপ্ত। অতীতক পাহৰি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মই নিজকে এদিন প্ৰতিষ্ঠিত কৰিলোঁ। অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম স্থাপিত কৰিলোঁ। বিধৱা মহিলাসকলৰ বাবে বিভিন্ন কামৰ ব্যৱস্থা কৰিলোঁ। এই সমাজত অৱহেলিত আৰু আঘাতপ্ৰাপ্ত মোৰ দৰে মহিলাসকলৰ বাবে কিবা এটা কৰিব পাৰি মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিলোঁ। চিফাতক অসুস্থ আৰু অস্বাভাৱিক যেন লাগিছিল। মই এওঁৰ আপোন কোনো নাছিলোঁ, সেয়ে মোক এৰি যাবলৈ এওঁৰ হৃদয় কঁপা নাছিল। কিন্তু যাক আপোন বুলি ভাবিছিল, তেওঁলোকে কিয় এওঁক এইদৰে এৰি থৈ গ'ল?
ওচৰত থকা ছাৰ্ভেণ্টক সুধিলোঁ, এওঁক ইয়াত কোনে আনিছিল? উত্তৰত তাই ক'লে, ল'ৰা-ছোৱালী সকলো বহিৰাজ্যত আছে আৰু কোনেও তেওঁৰ দায়িত্ব ল'ব নিবিচাৰে, সেয়ে তেওঁক আশ্ৰমত এৰি থৈ গ'ল। মই মনে মনে ভাবিলোঁ, চিফাতে এদিন নিসন্তান হোৱাৰ কাৰণে মোক এৰি গৈছিলে আৰু আজি তেওঁৰ সন্তানেই তেওঁক বৃদ্ধাশ্ৰমত এৰি থৈ গৈছে। হয়তো এইটোৱেই প্ৰকৃতিৰ খেল। সমাপ্ত। গল্পটো আপোনালোকৰ কেনে লাগিছে কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।